আজি পবিত্ৰ কৃষ্ণ জন্মাষ্টমী। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিৰ এই পবিত্ৰ দিনটোতে দুষ্টক দমন শান্তক পালনৰ বাবে আবিৰ্ভাৱ হৈছিল কৃষ্ণৰ। বিশ্বাস অনুসৰি মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি আজি নিশাই কৃষ্ণৰ জন্ম হৈছিল। কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে দেশৰ লগতে ৰাজ্যৰ চৌপাশ। ব্যতিক্ৰম নহয় আমাৰ কাৰ্যালয়ো। আহকচোন চাওঁ আমাৰ ND24 কাৰ্যালয়ৰ পৰিৱেশটো। এয়া ND24 কাৰ্যালয়ত কণ্ঠশিল্পী বাপুজী কোঁৱৰ আৰু তেওঁৰ সংগীতবৃন্দ। সঁচাই খুব সুন্দৰ পৰিৱেশন। আমিও এইদৰে বিলীন হ'লোঁ ভক্তিৰ ৰসত।